আমাৰ মানে দিন তাৰিখ ঠিক হৈ গ'ল আৰু এইফালে পুৰা লাজ কৰে মানে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে জানিব পাৰিব আজি মোৰ ভালপোৱাৰ বিষয়। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। তো যিহেতু ভাল পাই আছোঁ, তো খোলা ভাঙা কথাবিলাক হ'লে মানে ভাল হয় আৰু। তো ঘৰতো জানে, আমাৰ ঘৰত জানে, তো তেখেতসকলৰ ঘৰতো জানে। তো ভাবিলোঁ এটা আমি ভালকৈ আলোচনা কৰোঁ তেখেতসকলৰ ঘৰত যাই কিনে। তো আৰু আমাৰ ভালপোৱা কিমান বছৰ হ'ল, তো সম্পূৰ্ণখিনি জানিব পাৰিব। তো ভিডিঅ'টো একেলগে চাব। তো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। তো এতিয়া বলক তেনেহ'লে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো সম্পূৰ্ণখিনি জনাম বাৰু। তাৰ আগতে মানে খুটাবৰা বুলি এখন গাঁও আছে, তো সেই গাঁওখনত যাই আছোঁ। তো মানে কাকাক 500 টকা দিব লগা আছে। তো 500 টকাটো দিবৰ কাৰণে এতিয়া যাই আছোঁ খুটাবৰাত। তো এতিয়া চাইকেল লৈ কিনে যাব লাগে। তো তাৰ পৰা আহি কিনে তো তেতিয়া যাম। আৰু এটা বস্তু দেখাওঁ, এইটো নতুন ঘৰটো দেখিব পাৰিছে। তো এনেকৈ আজি পানী দিয়া হোৱা নাই মানে। তো 6-7 দিন হ'ল। তো এতিয়া মানে পানী নিদিলেও হ'ব। তো এনেই ৰাখি দিছোঁ আৰু। তো এতিয়া আৰু বাকী বহুত কাম আছে মানে ঘৰত। এতিয়া আধা কামহে হৈ গৈছে মানে। তো আবহৰৰ ঘৰত আহিলোঁ মানে। তো এতিয়া যাই আছোঁ ইফাল দি কিনে। তো দিব পাৰিছে। তো যাই আছোঁ, বহুত দিন পিছত মানে আহিছোঁ আবহঁতৰ ঘৰত। তো যাওঁ এতিয়া। তো লগ কৰোঁ মানে। তো অলপ লগ কৰোঁ। তো কি কয় নকয়, তো দেখা কৰোঁ এইবাৰ। তো এতিয়া ভিতৰলৈ যাই আছোঁ। কিয়া হাঁ যাব লাগিব আব যাব লাগিব। যাব নাপাম। যাব নাপাবি? যাব নাপাম। ঐ কিবা খালি কেনে বাটিত কৰিয়া কাবাৰ হাতত দিয়ে খাবি। যাব নাপাম। এৰা ওচৰতে বিয়া গিলা হয়, এৰি গিলা হয়, নাপাম দে বাবা যাবা। দেখা নাপাম, চুবা নাপাম। খালি ঐ এদিটা দেখা পাম, মাছিটা চিনা নাপাম। চিনা নাযায়। তো আবক লগ পালোঁ মানে। তো বিয়াৰ কৰিব ওলাইছে আব। তো ভাল লাগিল মানে। কাকি ঘৰত আছিলোঁ। শুনা পালে ভাল কাম কৰা। এইফালে ভাগিনী আহি গ'ল। ইউটিউবত আহি যাবি আজি। তো কেইদিন আগতে মানে শ্ৰাদ্ধ হৈছিল যে, আহিছিলোঁ মানে। তো এনেই জিঠাইহঁতৰ ঘৰৰ পৰাই মানে এই ভাগিনীহঁতৰ ঘৰ, ভাগিনী লগ পালেও ৰাস্তাতে। তো এইফালে দি কৰিছে বাৰডাল মানে খুলাব লাগে। তো ভাগিনীসকলে, তো ভাগিনা মানে গৈছে তাত, গুৱাহাটীত থাকে ন, তাৰ ঘৰ গুৱাহাটীত। তো গুৱাহাটীত গৈছে, এতিয়া এই বাছটো খোলাম মানে। তো মানে এইফালে বহুত পথ আছে। তো এইবাৰ পুৰা ল'ৰা হ'লো একে দেখিছে। তো বহুতখন মানে পুতিছে তলত মানে চাবল দিয়া। তো খন্তা দি কিনে এইবাৰ খুন্দিব লাগিব। বহুত পথ আছে মানে। এইবাৰ দেখা মোক। তো চাউল দিহে খুন্দি কিনেহে উঠাব লগা হ'ল মানে। তো বহুত পথ আছে। এইবাৰ বান্ধ খুলিব লাগে কাঁচা বা। তো কাম চাম হৈ গ'ল মানে। তো ভাগিনা আছে না, এই গৈছে ভাগিনা। সেইখিনি আমাৰ ভাগিনী। আগত দিনত মানে প্ৰতিটো কোৱাত এনেকুৱা লগাইছিল মানে, ঠিক হৈছে। তো এইটোত কি কয় বাৰু নামটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো আগৰকালি কোৱাত মানে বেছিভাগ এনেকুৱা টাইপৰ মানে ব্যৱহাৰ কৰিছিল। আজিকালি এইটো দমকল মটৰ চবৰে। তো কিন্তু ভাগিনীহঁতৰ এতিয়াও মানে এই পুৰণাৰ চিষ্টেমটো এতিয়াও আছে, পূৰা তললৈকে মানে পাৰ্ট আছে, ঠিক কৰিছে। এইফালে এইটো লগাইছে, এইটোৰ নাম নাজানো। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন নাম পালে। পানীটো এইফালে আহি গ'ল পানী। ভাল বস্তু পালোঁ মানে ভাগিনীহঁতৰ ঘৰত আহি। সেইফালে লোকেল কণী দেখিছে, লোকেল মুৰ্গীৰ কণী। তো বহুত কেইটা আছে দেখিব পাৰিছে ইয়া। তো হাঁহৰ পোৱা যায় পাৰে, হাঁহৰ পোৱা যায়, কিন্তু লোকেল মুৰ্গীৰ কণীটো মানে যাৰ তাৰে ঘৰত পোৱা নাযায় মানে। তো দেখিব পাৰিছে ইয়াতে আছে, বহুত কেইটা আছে। তো লৈ যাব লাগিব কেইটামান। তো কেইটামান লৈ যাব লাগিব আজি। আৰু ইফালে চাহ ৰেডি কৰিছে ভাগিনীয়ে।
লাগে এতিয়া খাব লাগে টেবুলখন চাওক নাই পুৰা ফ্ৰুটৰ আহি গ'ল ৰঙা ৰঙা চাহ লাল চাহ মানে মই বেছি ভাল পাওঁ ঘৰতো লাল চাহ খাওঁ আৰু মানে হায়দৰাবাদত যেতিয়া আছিলোঁ তেতিয়াও লাল চাহ মানে খাইছিলোঁ তো এতিয়াও লাল চাহ তো কাকাহঁতৰ ঘৰৰ পৰা আবুক লগ কৰিলোঁ তাৰপিছতে তেখেতসকলৰ ঘৰৰ পৰা ভাগিনীকো লগ পালোঁ তো তেখেতসকলৰ ঘৰত গ'লোঁ তো এতিয়া মানে যাই আছোঁ ঘৰত এই আৰু ইফালে গ'লে আমাৰ গাঁওখন পাই যাম পুৰা পথাৰৰ মাজে মাজে যাই আছোঁ এতিয়া তো দেখি পাইছে এইখন এখন গাঁও আৰু ইফালে এখন তো আৰু এদিন ভিডিঅ'টোত মানে দেখাইছিলোঁ তো ইফালেই গৈছিলোঁ মানে আৰু ইফালে গ'লে মানে শ্বৰ্টকাট হৈ যায় তাৰ কাৰণে ইফালেই যাব খোজোঁ ইফালে উঠি আছোঁ মানে পুৰা থিয় বাপৰে তো বহুতখিনি উঠিব লাগে থিয় হয় না তো এইখিনিতে মানে একদম মানে ঘামি যায় একদম এতিয়া মানে যাব ওলাইছোঁ তেখেতসকলৰ ঘৰত আৰু দাদাহঁতৰ মানে দিনত টাইম নহয় তো কামত টাইমে যায় তো বিজনেছ কৰে সেইকাৰণে তেখেতসকলে মানে ক'ত যায় ক'ত নাযায় এনেকৈ থাকে আৰু তো সেইবাবে ৰাতি যাম তো গাঁৱৰ পৰা এজন দাদা আছে তো সিক লৈ যাম আৰু আমাৰ দাদাহঁতে থাকিব দুজন আৰু লগতে মোকো যাব লাগিব তো এনেকৈ তিনিজনমান যাই আছোঁ আমি তো তেখেতসকলৰ ফেমিলিৰ লগত মানে কথা বতৰা পাতিম কি হয় তো যাওঁ বাৰু এতিয়া ওটা ভাল করে বুঝা বুঝি আলোচনা করতে টাইম তো আছে যখন আছে টাইম আছে যে ওটাও যে তো আমার মানে দিন তারিখ ঠিক হয়ে গেল আর এইখানে লাস্ট করে মানে